নমস্কাৰ বন্ধুগণ, আজি কথা পাতিম আপুনি পুৰণা মোবাইলটো দি জিঅ' ফোন 2 আপুনি কেনেকৈ কিনিব পাৰিব। আপুনি ঠিকই শুনিছে, আপুনি পুৰণা মোবাইলটো দি জিঅ' ফোন 2 আপুনি কেনেকৈ কিনিব পাৰিব আৰু কিনাৰ পিছত আপোনাৰ পুৰণা মোবাইলটো কেনেকুৱা কণ্ডিশ্যন হ'ব লাগিব আৰু পুৰণা মোবাইলটোৰ লগত আপুনি কোম্পানীক কি দিব লাগিব, কিমান টকা দিব লাগিব সেইটো আপুনি জানিব। মোবাইলটোৰ কণ্ডিশ্যন কেনেকুৱা হ'ব লাগিব, মোবাইলটোৰ লগত কি দিব লাগিব, আজি সকলোখিনি কথা পাতিম এইটো ভিডিঅ'ত। ভিডিঅ'টো যদি আপুনি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো আপুনি ধুনীয়াকৈ ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপুনি আগন্তুক দিনত চাই থাকিব পাৰে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। প্ৰথমতে আপুনি পুৰণা মোবাইলটো আপুনি দিলে কোম্পানীক, তাৰপাছত আপুনি জিঅ' ফোনটো আনিলে। এই পুৰণা মোবাইলটোৰ কণ্ডিশ্যন কেনেকুৱা হ'ব লাগিব? পুৰণা মোবাইলটোৰ কণ্ডিশ্যন একেবাৰে ভাল হ'ব লাগিব, অৰ্থাৎ কোনো ধৰণৰ ফাটা ফুটা ভাঙা বা ক'ৰবাত ফাট মেলা বা কোনোবা টকনা মানে ঠেট খাৱা বা ডিছপ্লেখন বেয়া হ'ব বা চুইচ নোহোৱা হ'ব, এনেকুৱা ধৰণৰ মোবাইল দিলে নহ'ব। তাৰমানে মোবাইলটো একেবাৰে ভাল হ'ব লাগিব আৰু মোবাইলটোৰ কণ্ডিশ্যন মানে একদম গুড হৈ থাকিব লাগিব, যাতে মোবাইলটো চলি থাকে আৰু সেনেকুৱা ধৰণৰ এটা মোবাইল হ'ব লাগিব। আৰু লগতে মোবাইলটোৰ লগত আপোনাৰ যিডাল মোবাইলটোৰ লগত কিনোতে আপুনি যিডাল চাৰ্জাৰ পাইছিলে সেই চাৰ্জাৰডালো কোম্পানীক দিব লাগিব, অৰ্থাৎ মোবাইলটোৰ লগত যিডাল অৰিজিনেল চাৰ্জাৰ আছিল সেই অৰিজিনেল চাৰ্জাৰডালো কোম্পানীক আপুনি দিব লাগিব। মোবাইলটোৰ কণ্ডিশ্যনো ভাল হ'ব লাগিব আৰু চাৰ্জাৰডালো দিব লাগিব। 4 নম্বৰতে মোবাইলটোৰ যিটো বয়স, অৰ্থাৎ পুৰণা মোবাইলটো যি আপুনি দিব সেই পুৰণা মোবাইলটোৰ বয়স আপোনাৰ বৰ্তমানৰ সময়ত 4 বছৰ ৰানিং হৈ থাকিব লাগিব। অৰ্থাৎ আপুনি যদি সেই মোবাইলটো 2015 চনত কিনিছিল, বৰ্তমান সময়ত সেই মোবাইলটোৰ বয়স 4 বছৰ চলি আছে। যদি 15 বছৰত আপুনি কিনিছিল, অৰ্থাৎ 2015 যদি যিটো মোবাইল কিনিছিল সেই মোবাইলটো দি কেনেহে আপুনি জিঅ' ফোন 2 আনিব পাৰিব। যদি আপুনি যোৱা বছৰ মোবাইলটো কিনিছিল বা এতিয়া সেই মোবাইলটো একেবাৰে বেয়া হৈছে, ক'ৰবাত ফাটা ফুটা হৈছে, আপুনি সেই মোবাইলটো দি কিনে এক্সচেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহ'লে নহ'ব। অৰ্থাৎ আপুনি মোবাইলটোৰ বয়স 4 বছৰ চলি থাকিব লাগিব, মোবাইলটোৰ কণ্ডিশ্যন ভাল হ'ব লাগিব, লগতে চাৰ্জাৰ দিব লাগিব। হেডফোনডাল দিব নালাগে, কাৰণ সেই সময়ত হেডফোনৰ সিমান এটা গুৰুত্ব নাছিল আৰু কোম্পানীয়ে হেডফোনৰ কথা ক'তো উল্লেখ কৰা নাই। কিন্তু চাৰ্জাৰডাল মাষ্ট বি দিবই লাগিব আৰু মোবাইলটোৰ কণ্ডিশ্যন একেবাৰে ভাল হ'ব লাগিব। তাৰপিছত আপুনি 501 টকা দিলে আৰু আপোনাৰ ভাল পুৰণা মোবাইলটো দি কিনে আপুনি মোবাইলটো কিনিলে। 501 টকাটো আপুনি কি হিচাপে দিয়ে? 501 টকাটো আপুনি চিকিউৰিটি মানি, অৰ্থাৎ মোবাইলটো 501 টকা দি আপুনি কিনি আনিলে। তাৰপিছত আপুনি জিঅ' চিমখন বনালে, জিঅ' চিমখন বনাই তাতে আপুনি ফাৰ্ষ্ট ৰিচাৰ্জ কৰিব লাগিব 595 টকা। ঠিক শুনিছে, 595 টকা আপুনি ৰিচাৰ্জ কৰিব লাগিব, ফাৰ্ষ্ট ৰিচাৰ্জ। অৰ্থাৎ টোটেল মোবাইলটোত খৰচ হ'ল 1100 টকা। আৰু সেই 1100 টকা খৰচা কৰিহে আপুনি জিঅ' ফোন 2 আনিব পাৰিব। অৰ্থাৎ আপুনি পুৰণা মোবাইলটোও দিলে, লগত 1100 টকাও দিলে। 1100 টকা দিয়াৰ পিছতে আপুনি জিঅ' ফোন 2 পালে আৰু তাত আপুনি এনজয় কৰি থাকিলে। আৰু তাত আপুনি বেলেগ চিম ব্যৱহাৰ কৰিব নোৱাৰে। মোবাইলটো যিহেতু 2 চিম উলিয়াইছে, 2 চিমৰ উলিয়ালে আপুনি আৰু বেলেগ চিম ব্যৱহাৰ কৰিব নোৱাৰে, অনলি জিঅ' চিম। আৰু যদি আপোনাৰ বেলেগ পুৰণা চিম আছে, অৰ্থাৎ বেলেগ কোম্পানী এয়াৰটেল, আইডিয়া, ভোডাফোন, এনি যি কোম্পানীৰ চিম আছে সেই চিমবিলাক আপুনি জিঅ'লৈ কনভাৰ্ট কৰিব লাগিব। কনভাৰ্ট কৰাৰ পিছতে আপুনি তাত জিঅ' চিমখন ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ কাৰণ সেইখন জিঅ' চিমৰ কাৰণে সেইটো মোবাইল, তাত বেলেগ চিমো আপুনি ব্যৱহাৰ কৰিব নোৱাৰে। আপোনাৰ যিবিলাক পুৰণা চিম আছে সেই চিমবিলাক আপুনি এতিয়াৰ পৰা পেলাই দিব লাগিব, যদিহে আপুনি জিঅ' ফোন 2 লয়। আৰু যদি জিঅ' ফোন 2 লৈ আপুনি পুৰণা চিমখন পেলাই দিব বিচৰা নাই, তেতিয়াহ'লে আপুনি জিঅ'লৈ কনভাৰ্ট কৰক, তাৰপিছত ধুনীয়াকৈ এনজয় কৰি চলাই থাকক। মুঠতে কোম্পানী কিছুমান ক্ষেত্ৰত বুদ্ধি খটুৱাইছে, বহুখিনি বুদ্ধি। অৰ্থাৎ ডেকা ল'ৰাবিলাকেতো 4G মোবাইল লৈছে অলৰেডি, বা ঘৰত যিজন দুজন ল'ৰা আছে, দুজন ল'ৰাই জিঅ' ফোন বা 4G ফোন লৈছে, তেওঁলোকে ধুনীয়াকৈ চলাইছে। কিন্তু সেই ল'ৰা দুজনৰ দেউতাকটো বুঢ়া মানুহকতো কোম্পানী কেনেকৈ সহযোগ কৰিব পাৰে। সেইকাৰণে তেওঁলোকে কি কৰিছে, পুৰণা মোবাইলটো এক্সচেঞ্জ কৰাৰ সুবিধা এটা কৰি দিছে, যাতে পুৰণা মোবাইলটো তেওঁলোকৰ ওচৰলৈ যায় আৰু মানুহজনৰ ওচৰত তেওঁলোকে জিঅ' মোবাইলটো দিব পাৰে। আৰু তাৰ ফলত কোম্পানীৰে লাভ, কাৰণ আপুনি 501 টকা দি মোবাইলটো কিনিলে আৰু মানে ফাৰ্ষ্ট ৰিচাৰ্জ কৰিব লাগিব 595 টকা। আপুনি ভাবক, 1100 টকা দি কেনে আৰু পুৰণা মোবাইলটো দি কেনে আপুনি জিঅ' ফোন 2 পাব। আৰু আপুনি যদি ভাবিছে মই 501 টকা দিলেও নহ'ব, 501 টকাটো দিলে আপুনি মোবাইলটোহে পালে, তাত চিমখন আপোনাৰ আৰু কোনে দিব? চিমখনটো আপুনিয়ে বনাব লাগিব না। চিমখন বনাওঁতেও আপুনি 595 টকা ভৰি কেনে চিমখন বনাব লাগিব। তাৰপিছত ধুনীয়াকৈ এনজয় কৰি থাকক, মাষ্ট বি ভালকৈ এনজয় কৰি থাকক। গতিকে আপোনাক এটা কথা বুলি এটা কথা, যদি আপুনি আছে বা আপোনাৰ মোবাইলটোৰ কণ্ডিশ্যন যদি ভাল, লগতে যদি আপোনাৰ মোবাইলটোৰ চাৰ্জাৰডাল বৰ্তমান ভালেই আছে আৰু যদি মোবাইলটোৰ বয়স 4 বছৰ হৈছে, তেতিয়াহ'লেহে আপুনি এক্সচেঞ্জ কৰিব পাৰিব। আৰু যদি আপোনাৰ এইখিনি নাই, অৰ্থাৎ মোবাইলটো আপোনাৰ কণা এটা ভাঙিছে, ডিছপ্লেখন ভাঙিছে বা চুইচবিলাক নাই বা চাৰ্জাৰডাল নাই, বোলে আপুনি বেলেগ চাৰ্জাৰ দি মোবাইলটো ৰানিং চলাই আছে, আপোনাৰ অৰিজিনেল চাৰ্জাৰডাল নাই, কিন্তু সেনেকুৱা অৱস্থা কিন্তু আপুনি এক্সেছ কৰিব নোৱাৰে। কাৰণ আপোনাক মোবাইলটো কোম্পানীক দিয়াৰ লগে লগে আপুনি মোবাইলটো ভাল হ'ব লাগিব আৰু লগতে চাৰ্জাৰডালো আপোনাৰ ভাল হ'ব লাগিব।
তাৰপিছত আপোনাৰ মোবাইলটোৰ বয়স 4 বছৰ হৈ থাকিব। সেইখিনি হ'লেহে আপুনি জিঅ' ফোনটোতো পাব আৰু লগতে 1100 টকা খৰচা কৰিব লাগিব। গতিকে এইখিনিয়ে ক'লোঁ আপোনালোকক জিঅ' ফোনটোৰ বিষয়ে। কালি মই এইখিনি কথা জিঅ' কাষ্টমাৰ কেয়াৰত ফোন কৰি সুধিছিলোঁ আৰু সকলোখিনি কথা তেওঁলোকে ক'লেও মোক ভালকৈ, আৰু সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ এইখিনি কথা মই শ্বেয়াৰ কৰি দিওঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰিব আৰু মনৰ কথা কিবা কমেণ্টত লিখিব, আৰু আমাৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব বাটনটো টিপি দিব।